any fear or favor. তেওঁলোক যেহেতু এটা নিকা প্ৰক্ৰিয়াৰ মাজেদি সিলেকশ্যন হ'ল ভৱিষ্যতে তেওঁলোকেও ৰাইজক নিকা সাৰ্ভিস দিব বুলি নিকাভাৱে সেৱা কৰিব বুলি আমি আশা কৰোঁ 5 জেগাত হ'ব অসমৰ 5টা কমান্ডো ব্যাটালিয়ন হ'ব তাৰে দুটা ইউলো ব্যাটালিয়ন বুলি মই কৈছো আৰবান অপছ এণ্ড ল এণ্ড অৰ্ডাৰ এটা দুটা হ'ব ইউলো ব্যাটালিয়ন আৰু তিনটা হ'ব ক্লাসিক্যাল কমান্ডো ব্যাটালিয়ন আমি থ্ৰুৱেদি এই কমান্ডো ব্যাটালিয়নটো আমি ট্ৰেইনিং কৰিবলৈ সিদ্ধান্ত লৈছো সামৰিক বাহিনীৰ সহায়ত আমি এই কমান্ডো ব্যাটালিয়নখিনি ট্ৰেইনিং কৰিম অসম পুলিচৰ নিয়ম মতে অসম পুলিচৰ যি নিয়ম সেই অনুসৰি হ'ব আৰু কিন্তু জেগাটো হ'ব আৰু কিছুমান ইনষ্ট্ৰাক্টৰ্ছ হ'ব সামৰিক বাহিনীৰ এতিয়া এই মানুহখিনি ট্ৰেইনিং কৰিবৰ কাৰণে আমি ইউবিখিনি কৰিব পাৰিম আমাৰ এডিশনাল একমোডেশন বনাইছো আমাৰ ট্ৰেইনিং ইনষ্ট্ৰাকশনাল ষ্টাফো তেনেকৈ দৰকাৰ কিন্তু আমি সমুদায় কমান্ডো ইয়াত ট্ৰেইনিং কৰিবলৈ আমাৰ অসুবিধা হৈছে কাৰণ ইতিমধ্যে আমাৰ যিমান একমোডেশন আছে আমাৰ যিমান লবৰ পৰা ক্ষমতা আছে ট্ৰেইনিং ইনষ্টিটিউটছ আছে ব্যাটালিয়ন আছে 33টা ব্যাটালিয়নত কমপ্লিট 33টাতে আমাৰ এটা ট্ৰেইনিং চলি আছে এতিয়া মোৰ দিনত যোৱা 3টা বছৰত 3টা নাই হোৱা আৰু আঢ়ৈটাতকৈ অলপ বেছি বছৰ হ'ল এতিয়ালৈকে প্ৰায় 15000 পুলিচৰ মানুহ আমি ৰিক্ৰুট কৰিলোঁ 15000 গতিকে ইমানখিনি মানুহ কমি আছিলে out of about 65000 people it's a fair number of recruitment we have done আৰু মই ভাবো আমি অসম ভৱিষ্যতৰ অসম নিৰ্মাণৰ এটা ডাঙৰ কাম কৰিছো অসম আৰক্ষীৰ যেটো নিযুক্তি এই ক্ষেত্ৰত absolutely we are confident properly হৈছে cleanly হৈছে transparently হৈছে I am talking about Assam police we are very confident প্ৰতি বছৰে ৰিটায়াৰমেন্ট কৰে আমি প্ৰতি মাহেকত ৰিটায়াৰমেন্ট হয় দেন এটা পদৰ পৰা ইটো পদলৈ প্ৰমোশন হয় গতিকে আমাৰ বুলিয়ে নহয় যিকোনো ষ্টেট পুলিচৰ আফটাৰ কমপ্লিশন অফ ৰিক্ৰুটমেন্ট 5% vacancy